নমস্কাৰ বন্ধুসকল, মই মান আছোঁ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম বুৰঞ্জী কেইটামান উল্লেখযোগ্য ঘটনাৰ কথা। হয় বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো মই ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মুছলমানৰ প্ৰথম অসম আক্ৰমণ আছিলে 1206 খ্ৰীষ্টাব্দত। আহোমসকলৰ চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰা হৈছিলে 1253ত। বন্ধুসকল, কোচ ৰাজ্য প্ৰতিষ্ঠা হৈছিলে 1515 খ্ৰীষ্টাব্দত। 1539 খ্ৰীষ্টাব্দত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন কৰা হৈছিলে। 1681ত ইটাখুলিৰ ৰণ মোগল আৰু আহোমৰ মাজত। উমানন্দ মন্দিৰ প্ৰতিষ্ঠা 1694 চন। মোৱামৰীয়া প্ৰথম বিদ্ৰোহ 1769। বন্ধুসকল, আহোমসকলৰ যোৰহাটৰ ৰাজধানী প্ৰতিষ্ঠা হয় 1794। মানৰ প্ৰথম আক্ৰমণ 1815 খ্ৰীষ্টাব্দত। মানৰ দ্বিতীয় আক্ৰমণ বন্ধুসকল 1819 খ্ৰীষ্টাব্দ আৰু তৃতীয় আক্ৰমণ হ'ল 1821 খ্ৰীষ্টাব্দ। মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ আছিলে 1782 আৰু তৃতীয় বিদ্ৰোহ আছিলে 1786। বন্ধুসকল, অসমত চাহৰ আৱিষ্কাৰ হয় 1823 খ্ৰীষ্টাব্দত। অসমত খাৰুৱা তেলৰ আৱিষ্কাৰ হয় 1825 খ্ৰীষ্টাব্দত। বন্ধুসকল, পিয়লি ফুকনক ফাঁচি দিয়া হয় 1830 খ্ৰীষ্টাব্দত। বন্ধুসকল, অসমত ডাঙৰ ভূমিকম্প হৈছিলে 1548 খ্ৰীষ্টাব্দত। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমান আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ বন্ধুসকল, জয় আই অসম।